দুটাৰ মাজত এটা নতুনকৈ চকু গজাই ল'ব লাগিব আমি প্ৰত্যেকে। সেইটোকে কৈছে যে জ্ঞান পঢ়ি বা জ্ঞান দ্বীপ আৰু সেই জ্ঞান দ্বীপটো কেতিয়া হ'ব? যেতিয়া আমি সাধু সংঘ আশ্ৰয় কৰিম, শ্ৰৱণ কীৰ্তন কৰিম, তেতিয়াহে সেই চকুটো লগাই ল'ব পাৰিম। সাধু সংঘ আশ্ৰয় নকৰালৈ, শ্ৰৱণ কীৰ্তন নকৰালৈ আমাৰ মাজত চকুটো লগাই ল'ব নোৱাৰিম। সেই চকুটো লগাই লোৱাৰ দিনাখন আমি কি হ'ম জানে? গুৰুসকল ত্ৰিনয়ন হ'ম। মাজত চকু এটা নতুনকৈ লগাই লোৱাৰ লগে লগে ত্ৰিনয়ন হ'ম। আৰু ত্ৰিনয়ন হোৱাৰ লগে লগে কি হ'ম? শিৱ নহ'ম জানো? আমি প্ৰত্যেকে শিৱ স্বৰূপা নহ'ম জানো? যত জীৱ তত শিৱ। যিমান পৃথিৱীত চাৰিমুখী জীৱ সকলোৱে শিৱ ইয়াত কৈছে যে শিৱ শব্দৰ অৰ্থটো হৈছে মংগলময়, সনাতন শব্দৰ অৰ্থটো হৈছে সত্য, যিয়ে চিৰন্তন সদায় আছে, আজিও আছে, আগলৈও থাকিব। সেইজনে শিৱ সনাতন, যিজনে জীৱক নিয়ন্ত্ৰণ কৰি চলাই আছে। আৰু সেই ত্ৰিনয়ন যেতিয়া হ'ম, আৰু ত্ৰিনয়ন হোৱাৰ লগে লগে আমাৰ এইটো জ্ঞান যিটো চকু, জ্ঞান চকুটো আমি লগাই ল'ব লাগিব। আৰু সেই জ্ঞান চকু কেনেকৈ লগাই ল'ম? আমি তিনিধাৰ, বিশেষকৈ 7খন নদীৰ ভিতৰত 3খন মূল নদী, 3খন মূল নদীৰ ভিতৰত আমি গংগা, যমুনা আৰু সৰস্বতী, যাক আমি ইঙলা, পিঙলা আৰু সুষমা বুলি কওঁ, তিনি নাৰীয়ে হ'ল 3খন নদী। আৰু 3খন নদীৰ ভিতৰত শ্ৰেষ্ঠ নদীখন কি? গংগা নদী, অৰ্থাৎ জ্ঞান নাৰী, জ্ঞান গংগা, জ্ঞান নাৰী। ক'ত থাকে? ভাগৱতৰ 11 স্কন্ধ ভজন তত্ত্ব উদ্ধৱে কৃষ্ণৰ ওচৰত ভজি আছে। আজি আমাৰ এই 11 স্কন্ধ কপাল লগা, যাক আমি কপালখন বুলি কওঁ, লগাতে এশবাৰ নমো, 2 চেলাইৰ মাজত প্ৰভু ভগৱন্ত, য'ত আমি তিলক ধাৰণ কৰোঁ, তাতে প্ৰভু ভগৱন্ত কেশৱ হিচাপে বহি আছে। সেইজনেই এই সমস্ত নাৰী, জ্ঞান নাৰী, নখৰ পৰা কেশলৈ প্ৰতিডাল চুলি, প্ৰতিডাল দেহৰ নোমৰ যিবিলাক মেইন ক্ৰিয়া কানেকশ্যন, মানে মেইন চুইচৰ যিটো কানেকশ্যন, সেই কানেকশ্যনটো ক'ত আছে জানেনে? আমাৰ এইখিনি জেগাতে মেকানিকজনে একেবাৰে মানে চব পুৰা কানেকশ্যন কৰি জইন মাৰি কৰিছে। হয় নহয়? সেইটোকে আমাৰ দুখ পাইছোঁ নে সুখ পাইছোঁ? কঁকালত বিষ নে, ভৰিত বিষ নে, আঁঠুতহে বিষ নে, চকুতহে বিষ নে, পিঠিহে বিষ নে, মুহাইহে কামুৰিছে নে, জোকেহে কামুৰিছে নে, কেনেকৈ জানে? হেডঅফ ডিপাৰ্টমেণ্ট মুণ্ড নহয় জানো? এই মুণ্ডটো কাম হ'ল কি? দেহটো পৰিচালনা কৰা। আৰু পৰিচালনা কৰিব যাওঁতে যিবিলাক জ্ঞান নাৰী, অৰ্থাৎ যিবিলাক গংগা নদী, যাক আমি বুলি কওঁ, এই গংগা নদীয়ে হ'ল জ্ঞান নাৰী। আমাৰ ভৰিৰ নখত, ভৰিৰ আঙুলিটো যদি কাঁইট এডাল বিন্ধি দিয়ে, এই মগজুৰ লগত খুন্দিয়াই কৈ দিয়ে যে অমুকত কাঁইট এডাল সোমাই আছে, চকুৱে দেখা নাই, কিন্তু এই মগজুৰ কপাল অংশ, যাক ললাট বুলি কওঁ, এই ললাটে চিগনেলটো দি আছে, গম পাই আছে। হয় নে নহয়? এতিয়া তাৰপিছতে ভাগৱতৰ 12 স্কন্ধ অৰ্থাৎ গুণ, ভগৱন্তৰ যি গুণ, ভকতৰ তেনে গুণ হ'ব লাগে। 12 স্কন্ধ ভগৱন্তৰ গুণৰ লগত ভগৱন্তৰ ভকতৰ গুণ একেই হ'ব লাগে। এইটোকে কৈছে যে আমাৰ সুন্দৰভাৱে আজি 12 স্কন্ধ আমি গুণটো ভালকৈ ৰাখিবলগীয়া হ'লে আমাৰ মন আৰু মগজু থকা ঘিউখিনি আমি শুদ্ধকৈ ভাল কৰি ৰাখিব লাগিব। আৰু মগজুত যিবিলাক ঘিউ আছে, আৰু ঘিউবিলাকৰ মাজে মাজে কিছুমান মিহি চকুৱে মৰিব নোৱাৰা শিৰা উপশিৰা প্ৰবাহমান হৈ আছে।
পৰা গৈছে, কাণৰ পৰা গৈছে, দাঁতৰ পৰা গৈছে, নহয় জানো, নখৰ পৰা গৈছে, সমস্ত মানে ঠাইৰ পৰা ক্ৰিয়াবিলাক গৈ ক'ত লগ আহিছে এই ঠাইখিনি আৰু মগজু ঘিউখিনিৰ মাজে মাজে যিবিলাক মেইন কানেকশ্যন যিবিলাক পোৱা আহে তাত যায় ছিগনেলটো দিব পাৰি। ছিগনেলটো দি তেতিয়া এই ৱায়াৰবিলাকে সংকেতটো পঠিয়াই দিব যে অমুক লাইনৰ ৱায়াৰ এডাল বেয়া হৈছে, হয় নে নহয়, অমুকটো লাইনৰ ৱায়াৰ এডাল বেয়া হৈছে। আৰু যদি কিবা কাৰণত এটা বেলেগ লাইনৰ ৱায়াৰ এডাল শ্বৰ্ট হৈ যায় তেতিয়া মানুহটো কি বুলি কয়, মানুহটো পাগল হৈছে, কিবা ৱায়াৰ বেয়া হ'ল, তেজপুৰত নিব লাগে, নহয় জানো, কিবা এটা বিকৃতি ঘটি যায়, বিজুতি হৈ যায়। আজি চাওক, চকু বেমাৰ হওক, মাথা বিষায়, কাণৰ বেমাৰ হওক, দাঁতৰ বেমাৰ হওক, কিবা বেমাৰ, আহাৰটো শুদ্ধ কৰিব লাগিব। 1 নম্বৰ, আহাৰ যেতিয়ালৈ শুদ্ধ নহ'ব মগজু ভাল কথাই কেতিয়াও বাহ নল'ব। ভাল কথা মগজুত ঠাই দিবলগীয়া হ'লে, মগজুৰ বেয়া ভাইৰাছবিলাক উলিয়াই দিবলগীয়া হ'লে আমি ভগৱন্তই যি দ্ৰব্য গ্ৰহণ কৰে সেই দ্ৰব্যহে আমি ভকতেও গ্ৰহণ কৰিব লাগিব, হয় নে নহয় বাবুসকল? সেই গতিকে আমি এনেধৰণৰ আগবাঢ়িব লাগিব। এতিয়া চাওক, আমাৰ মন আৰু মগজুত চব মোবাইলৰ বস্তু ডিলেট হৈ যাব, চব ডিলেট হৈ গ'ল। তাৰপিছত হয় মোবাইলটো ক্লিন হ'ল, কিন্তু তাত নতুনকৈ ডাউনলোড দিব লাগিব, হয় নে নহয়? আমি সাধু সংগ যেতিয়া সঘনে আশ্ৰয় কৰিম, মগজু বেয়া বেয়া ভাইৰাছবিলাক আজি এটা কালি এটাকে যেতিয়া ডিলেট কৰি গৈ থাকিম, তেতিয়া ভকতৰ মাজত যিবিলাক নতুন নতুন বাক্য বচন শব্দ শুনি আছোঁ সেইবিলাক বাণীবদ্ধ হৈ থাকিব। আৰু বাণীবদ্ধ কোনে কৰিব? আমাৰ মগজুত কিছুমান কোষ আছে যাক ইংৰাজীতে চেল বুলি কয়, আৰু সেই কোষবিলাক আমি সতেজ কৰি ৰাখিব পাৰিছোঁ নে নাই? কোষবিলাক যদি সতেজ সবল সতেজ কৰি ৰাখিব পাৰিছোঁ তেতিয়া আমাৰ কথাবিলাক সুন্দৰভাৱে বাণীবদ্ধ কৰি ৰাখিব। যদিহে কোষবিলাক আমি কিছুমান অখাদ্য বস্তু খাই, নাখাবলগীয়া অখাদ্য বস্তু খাই যদি আমি মগজু কোষবিলাক ধ্বংস কৰিছোঁ, ধ্বংস কৰাৰ লগে লগে কি হ'ব, ই বাণীবদ্ধ কৰা যে ৰেকৰ্ডিং কৰা কেপাচিটিটো কমি যাব। সেইটো হ'ব, যিহেতু কমি যাবগৈ, সেই গতিকে আমি মগজু কোষবিলাকক সবল আৰু সতেজ কৰি ৰাখিবলগীয়া হ'লে আমি আহাৰ বিচাৰ কৰিব লাগিব। অধিক মছলা মাংসৰ মানুহৰ মগজুৰ কোষবিলাক ধ্বংস কৰি পেলায়। সেইটো পিছত আনি আছোঁ। আহাৰ